আজিৰ শীৰ্ষক সম্বন্ধ। মাহেকে পষেকে তোমাৰ কথা বহুতো শুনিলোঁ, মোৰ কথা একো কোৱাই নহ'ল। কিয় জানা? পৰ সদায় পৰে। মই হাজাৰ টোপাল আত্মীয়তাৰ তেজ বোৱাই দিলেও মোৰ সতে নিমিলে। পৰিস্থিতিৰ নদীখন উভতিবলৈ তুমি উভতি যাবাই তোমাৰ নিজ বাটে। বস্তুবাদী সম্বন্ধবোৰ কাগজৰ নাও সদৃশ, এজাক মাত্ৰ বৰষুণতেই বুৰ যাব। জীৱনৰ বলুকাত পোত গ'লেও কোনো নোলাব উঠাৰোটা, সেইখিনিতেই তেজৰ নিমিলা অংক এটা, সেইখিনিতেই। মই যিমানেই আত্মীয়তাৰ ৰং নিদিওঁ কিয়, এজাক বৰষুণতেই বিবৰ্ণ হৈ যাব তেওঁ। মোৰ সতে নিমিলে। মই ভাবিম তেওঁ ভাল হওক, তেওঁ ভাবিব কি বা স্বাৰ্থত। মই ভাবিম তেওঁ ভালে থাকক, তেওঁ ভাবিব বিনিময়ত বা কি দিব লাগে। নিমিলে। জীৱনৰ সম্বন্ধবোৰত উজুতি খাই আঙুলিৰ চিঙি তেজ ওলায়। নিস্বাৰ্থ ভাৱবোৰত কিয় স্বাৰ্থৰ ৰং চৰে? কিয়? বাই, ভাই, ককাই ইত্যাদিবোৰ আমি কিয় বাৰু তেনেকুৱা? যিদিনা হেৰাই যাম সেইদিনা বুজিবা মই কেনেকুৱা। সেইদিনা বুজিবা। সত্য এটাই, কোনো কাৰো আপোন নহয়, কোনো নহয় কাৰো পৰ। চকুৰ চিনাকি মাথো দুদিনৰ। নমস্কাৰ।